Shekhar gushamiye কৈছে জুবিন গাৰ্গক বিষ দিয়া হোৱা এতিয়া 10 তাৰিখে জুবিনৰ ভিছৰা পৰীক্ষা ৰিপৰ্ট আহিব গতিকে 11 তাৰিখে আমি গম পাই যাম যে আসলতে কি আছে কি নাই যি এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে সিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই আজি এতিয়া সিংগাপুৰত আছে মোৰো এক্টিয়াৰৰ ভিতৰত নাই ভাৰতৰ ভিতৰত থাকিলেতো ধৰি আনিলোহেঁতেন Shekhar gushamiye কৈছে জুবিন গাৰ্গক বি দিয়া হোৱা মানে বিগ লগাই জুবিন গাৰ্গক মৃত্যু কৰিছিল সেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই তোমালোকে ভিডিঅ'টো চাই লোৱা মামাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে নিউজৰ ভিতৰত তোমালোকে ভিডিঅ'টো চাই ল'ব মানে Shekhar গুছামী আগতে কি কৰি থাকিছিল মানে মুখৰ পৰা কিয় এইটো কথা ওলা নাছিল যে বিষ দি কেনে মাৰি পেলাইছিল জুবিন দাক এতিয়া কিয় ওলাইছে সঁচা কথা না মিছা কথা Shekhar গুছামীয়ে কোৱা কথাটো সঁচা নে মিছা আমি নিউজৰ মাজত চাই লওঁ হেমন্ত মামাই কি কৈছে আমি অলপ চাই লওঁ বাৰু যদি সেই কথাটো সঁচা হয় তেনেহ'লে বহুত দুখ লগা কথা তোমালোকে ভাবিছানে যে Shekhar গুছামীয়ে যে কথা কৈছে বিষ লগাই জুবিন দাক মৃত্যু কৰিছে এইটো কথা যদি সঁচা হয় শাস্তি দিব লাগে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক হয়নে নহয় গাইজ তোমালোকে ভিডিঅ'টো আগতে চাই লোৱা মোৰ চেনেলত প্ৰথমবাৰ স্বাগতম জনালোঁ কিবা ভুল ভ্ৰান্তি হ'লে নিমাহ কৰি দিব এইটো জাষ্ট মই আপডেট দিছোঁ তোমালোকে কমেণ্ট কৰি জনাব জুবিন দাৰ কাৰণে এটা কমেণ্ট কৰি জনাই দিব ভিডিঅ'টো চাই লোৱা আগত Shekhar গুছামিয়ে কৈছে জুবিন গাৰ্গক বিষ দিয়া হোৱা এতিয়া 10 তাৰিখে জুবিনৰ ভিছৰা পৰীক্ষা ৰিপৰ্ট আহিব গতিকে 11 তাৰিখে আমি গম পাই যাম যে আসলতে কি আছে কি নাই যি এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে সিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই আজি এতিয়া সিংগাপুৰত আছে মোৰো এক্টিয়াৰৰ ভিতৰত নাই ভাৰতৰ ভিতৰত থাকিলেতো ধৰি আনিলোহেঁতেন সিংগাপুৰত আমি অসমীয়া ৰাইজে তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে সিংগাপুৰৰ অসমীয়া মানুহখিনিৰ ওপৰত যে আপোনালোকে যেন তেওঁলোকক পঠাই দিয়ে কেছেদিটো অসম পুলিচে আনিব নোৱাৰে মৰিগাঁও থানাৰ পুলিচে সিংগাপুৰৰ পৰা কেনেকৈ আনিব আজি সম্পূৰ্ণ ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী হিচাপে নহয় এজন জুবিনৰ অনুৰাগী হিচাপে বা জ্যেষ্ঠ ভাতৃ হিচাপে গৰিমাৰ লগত কিছু সময় কটালোঁ জুবিনৰ ভনীয়েক পামেৰ লগতো কিছু সময় কটালোঁ জুবিনৰ পিতৃ দেৱতাকো প্ৰণাম জনালোঁ আৰু আজি কোনো মোৰ ইয়াতে অফিচিয়েল ভিজিট নাছিলে সম্পূৰ্ণ ব্যক্তিগতভাৱে কিছু সময় কটাম বুলি আজি আহিছিলোঁ আৰু এঘণ্টা সময় গোটেই পুৰণা কথা বতৰা পাতি কটালোঁ আৰু গৰিমা কলেজত মোৰ লগত একেলগে পঢ়িছিল কটন কলেজত মই ছিনিয়ৰ আছিলোঁ আৰু গতিকে বহুত দিনৰ পৰা জুবিন গৰিমাক মই ভাল কৰি জানিছিলোঁ গতিকে অকণমান মনৰ যিটো কয় দুখৰ সমভাগী হোৱা সেইটো কাৰণে ইয়াত আহিছিলোঁ আৰু বাকী কোনো কেছ গোচৰ এইবিলাক আমি একো পতা নাই খালি ব্যক্তিগত যিখিনি দুখৰ সমভাগী হোৱাৰ যিটো প্ৰচেষ্টা সেইটোৱে আছে State Government of Assam has constituted a judicial commission under the chairmanship of sitting judge of Guwahati High Court, Sri Soumitra Saikia, so that anyone who wants to speak or who wants to provide us with any information relating to the mysterious death of Jubin, they gets a platform. Also, the sitting judge will have an opportunity to oversee the CID proof if it's kind of a body which will also take care of the proof. If they found that we are doing anything wrong, the Judicial Commission will be able to pass stricture on us. So it will be a complete independent commission. In Assam, never before a sitting judge has been entrusted with the responsibility of inquiring any issue. So this is the first instance in the state of Assam, and I hope that we will be able to bring everything into the public domain once investigation is completed.
চাওক, আপোনালোকে যিবিলাক ইনভেষ্টিগেশ্যনৰ সময়ত বিভিন্ন কথা বতৰা ওলাই থাকিব, যেনেকুৱা শেখৰ গোস্বামীয়ে কৈছে জুবিন গাৰ্গক বিষ দিয়া হোৱা। এতিয়া 10 তাৰিখে জুবিনৰ যিটো ভিছৰা বুলি কয়, ভিছৰা পৰীক্ষা ৰিপৰ্ট আহিব। গতিকে 11 তাৰিখে আমি গম পাই যাম যে আচলতে কি আছে কি নাই। কিন্তু পুলিচৰ দায়িত্ব হ'ল যোনে যি কয় কেছ ডায়েৰীত লিখিব লাগিব। গতিকে বহুতে ভাল ক'ব, বহুতে বেয়া ক'ব, পুলিচে লিখি যাব আৰু আপোনালোকে গম পাই থাকিব। কিন্তু সেইবিলাক পুলিচৰ কথা নহয়, সেইবিলাক এজন সাক্ষীয়েহে কোৱা কথা। সাক্ষীৰ ভাষ্যটো পুলিচৰ ভাষ্য নহয়। আজি যিটো বিষ দিয়া বুলি গোটেই পেপাৰত কথাটো ওলাইছে, এইটো পুলিচৰ ভাষ্য নহয়, এইটো হ'ল এজন অভিযুক্তৰ ভাষ্য। এতিয়া তেওঁ এই ভাষ্যটো কিয় দিছে? নিজক বচাবৰ কাৰণে দিছে নেকি, বা কাবাক ব্লেম কৰিবৰ কাৰণে দিছে নেকি? এই গোটেইবোৰ তদন্ততহে ওলাব। আজি এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে, ছিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই। কাৰণ তেওঁলোক যদি নাহে তদন্তটো আমি পূৰা কৰিব নোৱাৰিম। আৰু তেওঁলোকে জুবিনক ইয়াত যাত্ৰা বা এই গোটেই ঘটনাটো কৰা তেওঁলোকেই মেইন মানুহ আছিলে। গতিকে এতিয়া অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক, যাতে তেওঁলোকক পঠিয়াই দিয়ে। বাকীটো আমি যাক আনিব পাৰিলোঁ আনিলোঁ, কিন্তু এওঁলোক ছিংগাপুৰত বহি আছে আৰু দুই এজনে আমাক লিখিছে এইটো অসুবিধাৰ কাৰণে আহিব নোৱাৰোঁ, অমুক নোৱাৰোঁ। কিন্তু অসমীয়া হিচাপে সেই মানুহকেইজনৰ দায়িত্ব আছে। আৰু আজি এতিয়া ছিংগাপুৰত আছে, মোৰো এখতিয়াৰৰ ভিতৰত নাই, ভাৰতৰ ভিতৰত থাকিলেতো ধৰি আনিলোহেঁতেন। ছিংগাপুৰত আমি অসমীয়া ৰাইজে তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে, ছিংগাপুৰৰ অসমীয়া মানুহখিনিৰ ওপৰত, যে আপোনালোকে যেন তেওঁলোকক পঠাই দিয়ে। কাৰণ তেওঁলোক ইয়াত নাহালৈকে গোটেই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰিব। গতিকে মোৰ মনত যিটো চিন্তা হৈ আছে, শেখৰ গোস্বামী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা, এইবিলাক এতিয়া আমাৰ হাতত আছে। আমি যেনেকেই নহওক সঁচা কথাটো তেওঁলোকৰ পৰা উলিয়াব পাৰিমেই। কিন্তু আটাইতকৈ বেছি চিন্তা হৈছে যে ছিংগাপুৰত থকা এই মানুহবিলাক 6 তাৰিখে আহিবনে নাহে। যদি নাহে আমি আকৌ এটা পাকচক্ৰত সোমাই যাব লাগিব। গতিকে তেওঁলোকক আমি সকলোৱে হেঁচা দিব লাগে, তেওঁলোক যাতে যেনে তেনে অসমলৈ আহে। আইনৰ জৰিয়তে অনাৰ ৰাস্তা এটা বেলেগ, কিন্তু মানুহৰ হেঁচা হ'লে সোনকালে আহিব। কেছৰ লাভ কি হ'ব? তেওঁলোকতো আছে ছিংগাপুৰত, অসম পুলিচেতো ছিংগাপুৰত যাব নোৱাৰে। আমাৰ ইয়াতে কেছ ৰেজিষ্টাৰ কৰোৱা কিছুমান মানুহ আছে, কেছটো ৰেজিষ্টাৰ কৰি দিলে, আপুনি নিউজ দিলে, তেওঁলোকৰ নামটো হৈ গ'ল। কিন্তু অসম পুলিচে ছিংগাপুৰৰ কেছ লৈ কি কৰিব? অসম পুলিচৰতো ছিংগাপুৰত যোৱাৰতো কোনো এখতিয়াৰ নাই। গতিকে ছিংগাপুৰত আমি যিটো হেঁচা বুলি কয়, যে অসমীয়া মানুহে অসমীয়া মানুহক যিটো হেঁচা প্ৰয়োগ কৰে, আমি তেওঁলোকক মানসিক হেঁচা প্ৰয়োগ কৰিব লাগিব, তেওঁলোকৰ মাক দেউতাকক হেঁচা প্ৰয়োগ কৰিব লাগিব যে ল'ৰা ছোৱালীক লৈ আহক। আমি ইয়াতে এই কেছ দিয়া মানুহকেইজনেতো পাব্লিচিটিৰ কাৰণে কেছ দিয়ে, যিটোৱে হওক তেওঁলোকে কেছে দি দিয়ে। জুবিন ইয়াতে ঢুকাইছে, জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো কেছ দি দিছে। এইটো এটা বেলেগ ধৰণৰ মানুহ। কিন্তু কেছেদিটো অসম পুলিচে আনিব নোৱাৰে, মৰিগাঁও থানাৰ পুলিচে ছিংগাপুৰৰ পৰা কেনেকৈ আনিব? অ'কে গাইজ, সকলোৱে ভিডিঅ'টো দেখিলা। মামাৰ মতে মানে এনেকুৱা ভুলভ্ৰান্তি কোনো কৰা নাই, সিদ্ধাৰ্থ শৰ্মাই এনেকুৱা এটা হৈ আছে ন, মানে কথা বতৰাত মানে মই একো ক'ব নোখোজোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ কৰিছোঁ, আমাক ন্যায় লাগিবই। জুবিনক এনেকুৱা মৃত্যুৰ মুখত আমি দেখিব নোৱাৰিম, আমাক ন্যায় লাগিব। যদি শেখৰজ্যোতি গোস্বামীয়ে এইটো কথা সঁচা কৈছে, যদি সঁচা কথা হয়, এইটো কথাৰ লগত কিন্তু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা কেতিয়াও ৰেহাই নহ'ব বা ৰেহাই নাপাব। তাই বহুত পাব্লিক মানুহবিলাকতো পূৰা দাবী দি আছে, ফাঁচি দিব লাগে বা কিবা কৰিব লাগে, এইটো কথাই হ'ব। আৰু সকলো ৰাইজৰ ৰজাই যি দাবী দি উঠিছে, এইটো কথা যদি সঁচা কৰিব পাৰে, 2026ত ইলেকশ্যনত মামাই জিকিব। আৰু যদি ন্যায় নাপাওঁ আমি, 2026ত মামাই ইলেকশ্যনৰ পৰা বা অসমৰ CMৰ পৰা
আঁতৰি যাব এইটো 100% খাটাং বুলি সকলো ৰাজ্য ৰজাসকলে নিউজত বা ভিডিঅ'ত কথা বতৰা চলি আছে ঠিক আছে বাৰু তোমালোকে ভিডিঅ'টো দেখিলা আৰু কোৱা এইটো শাস্তি কেনেকৈ পাব লাগে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু চেমকানু মহন্ত তোমালোকে কমেণ্টত জনাই দিব মামাই যি কৈছে মানে ঠিকে আছে মামা কোৱাটো মানে এইটো শিখৰজ্যোতি গোস্বামী ভয়ত নিজৰ জীৱনক বচাবৰ কাৰণে হ'ব পাৰে মেনেজাৰক বা আৰু চেমকানক এনেকুৱা বি দি কেনে জুবিন দাক মাৰি পেলাইছে বুলি ক'বও পাৰে আৰু সঁচা কথা হ'ব পাৰে মিছা কথাও হ'ব পাৰে এইটো আইনত ওলাব লাহে লাহেকৈ ওলাব যদি সঁচা কথা হ'লহেঁতেন আগতে কি কৰি আছিলে শিখৰজ্যোতি গোস্বামীয়ে আগতে কথাটো ক'ব পাৰিলেহেঁতেন এতিয়া লাহে লাহে কেনেকুৱা ওলাই আছে যে বিষ দি কেনে মানে জুবিন দাক মাৰি পেলোৱা হৈছে এইটো কথা বহুত কনফিউজ হৈ গৈছে মানে কথা বতৰা একদম উল্টা পাল্টা হৈ গৈছে আৰু ন কি কৰিম বাৰু ঠিক আছে মই নেক্সট আপডেটত আৰু ভালকৈ ভিডিঅ' এটা আপডেট লগাই দিম তোমালোকে মোৰ চেনেলত থাকিবা আৰু যোন চেনেলত মোৰ প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব আৰু জুবিন দাৰ কাৰণে এটা কমেণ্ট লিখি দিব ধন্যবাদ থেংক ইউ ছ' মাছ নেক্সট আপডেট লগ পাম বাই